অন্তর্মুখী জ্ঞান অধ্যয়নে শ্রীহরি লীলায়িত এই ভারতভূমি প্রভুর অনন্ত মহিমা মোহিত করে তোলা। কিন্তু আজি মানবের করেছে কি? আজি মানবের জ্যোতিষময় জ্ঞানৰ অপব্যৱহাৰ একেবাৰে ভোগবিলাকৰ মত্ত হৈ পৰিছে। তাৰ নিয়ামক ঐক্য শক্তি নিজে গঢ়ি আজি যদি কল্পিত আপোনাৰ বিপৰীত হ'বলগা তেন্তে নিশ্চয় বুজিব লাগিব যে সৃষ্টিৰ পাতনিতে কিবা ত্ৰুটি ৰৈব আৰু সেই ত্ৰুটিত সংশোধন কৰিব লাগিব তুমি কৰা। প্রভু তুমি যেতিয়া জগতৰ স্বামী এই সেৱকৰ পৰা সকলো অপৰাধৰ তোমাকে অৰ্পিত হ'ব। ইয়াৰ উপৰিও সৃষ্টিকৰ্তা মোক সকলো প্ৰতি দৃষ্টি নিৰাময় কৰিব লাগিব তুমি। মই মাথো কৰ্তব্যতা আৰু হৃদয়ৰ কৰ্তব্য। অধিকাৰী হলেও তাৰ অন্তৰকলে সংসাৰ মোৰ দ্বাৰাও তাৰ সম্ভৱ কৰিব খুজিলে তোমাৰ এই সৃষ্টি অসংখ্য বিস্তৃতিৰ কোনো মূল্যই অৱশ্যে ইয়াৰ উপায় উদ্ভাৱন কৰিব লাগিব। মই যুগমায়া স্মৰণ কৰিছোঁ। তেওঁ আহি পালে ইয়াৰ উপায়ো আছে। যেতিয়া জগত অধৰ্মৰ অভ্যুদয় ধৰ্মৰ প্ৰলয় আহি পৰে সেই সময়তে যুগে যুগে নানা অৱতাৰ ধাৰণ কৰি ধৰ্ম সংস্থানলৈকে অৱতাৰ ধাৰণ কৰে। কিন্তু এইবাৰ ভাৰত পূৰ্ণ সেৱা কৰি পৃথিৱীত এনে অভূতপূৰ্ব ৰূপী যাতে পৃথিৱীৰ ভৱিষ্যত মনোমুগ্ধ পৰিণত হয়। মই কৈছিলোঁ নহয় এনেকে তোমাকে স্মরণ করিছিল জগমায়া দেবী। তুমি জানা যেতিয়া জগত ধর্মর গ্লানি আহি পড়ে পুনঃ ধর্ম সংস্থাপন অবতার ধারণ করি। এনেকৈ পূর্বে সপ্তবার অবতরি পৃথিবীর আন ধরণ কিন্তু ইকবাল করা এই অত্যাচার গভীর সাহায্যে ধরিত্রী দেবী ফিরে থাকিব নোৱাৰি সঘনাই
অভিযুক্ত ধর্ম কর্ম সত্য কৌশল দয়া ক্ষমা ধরনী আদি দরকার বিধি বিপর্যয়টি নিজেই একজন স্বতন্ত্র নায়ক আর পরম সত্য কারিগরি প্রজাতন্ত্র অভিমুখ করিতে এই সন্ধিক্ষণ পৃথিবীর কোনো ধর্ম রক্ষার কিছু মই শুনা ইয়াৰ সমস্ত কেৱল তোমাৰ বুজাবৰ কাৰণে ব্যক্ত কৰিবলৈ দেহ নষ্ট আত্মা অবিনষ্ট কর্মফল আৰু বাঞ্ছা ভিন ভিন সময়ত ভিন ভিন দেহকাল ভিন্ন দেরি হলেও আত্মায় সৃষ্টির উদ্দেশ্য তুমি মই সকলো কর্তব্য তুমি ময়ো দৈবক্তির গর্ভত জন্মগ্রহণ বহু যুগ্ম উত্তরতে পাবনা সাধনা করি বহুতে দৈব আর নন্দার মনোবাঞ্ছা হয়ে বাৎসল্য ভক্তির চরম দৃষ্টান্ত জগৎ বাকি দেখুয়া উতলা নহবা দেৱী মোৰ বাঞ্ছা পূৰ্ণ কৰাটো তোমাৰো কৰ্তব্য অনন্তই চিৰকাল মোক সহায় কৰি লক্ষণৰূপে অৱতৰি ভাতৃত্ব আৰু সেৱাৰ নীতি আদৰ্শ জগতবাসীক দেখুওৱা ই জগতৰ ইতিহাসত অংকিত হৈছে এইবাৰ তেওঁ মোৰ অগ্ৰজৰূপে যশোদাদেৱীৰ মনত স্থিতি লাভ কৰে কিন্তু তুমি মায়াৰ প্ৰভাৱে সেই গুণ হৰণ কৰি গকুলৰ ৰোহিণী দেৱীৰ গৰ্ভত স্থাপন কৰিবগৈ উপযুক্ত প্ৰশ্নকেই কৰি ৰাখে কিন্তু মোৰ লীলা প্ৰচাৰৰ কাৰণে তুমি নিজেই এবাৰ মতলৈ যাবে ই কথন হ'লে তোমাৰ বাবে অপৰিহাৰ্য শ্ৰীৰামৰ শপত আপুনি থাকিব নন্দৰ ঘৰত আৰু মই থাকিম ওঠৰ ঘৰত জানি বেদনা ইয়াৰ আনন্দৰ কাৰণে থাকিম কুকুৰে পূৰ্ণ ভক্তি প্ৰেমেৰে গোপিনীৰ মহান ভক্তিৰসৰ পোচাকত আবদ্ধ হৈ শাৰদীয় প্ৰতিমাৰ ৰাসলীলা পাতিব লাগিব মধ্য পূৰ্ণ হ'ব তোমাৰ বাঞ্ছা মই নাৰদক স্মৰণ কৰিম তেওঁ আগবাঢ়ি তুমি সকলো পাবা
আর প্রভু হে বিনয়ন তুমি দৈত্য দানব আদি সংহার করি ধরিত্রী রক্ষা করা ইন্দ্রাদি ৩৩ কোটি দেবতায় নিজ নিজ অংশে ভারত জন্ম লৈ মোৰ লীলা প্ৰচাৰত সহায় কৰি আৰু মই নিজে সময় সাপেক্ষে ভক্তসকলক পৰীক্ষা কৰি ভক্তিৰ অমূল্য পান কৰাৰ মুক্তিৰ পথ